গুৱাহাটী মহানগৰত যি এজাক বৰষুণ, এই এজাক বৰষুণতে চৰকাৰৰ দৰ্পশূন্য হৈছে, চৰকাৰৰ অহংকাৰ গৈছে। গতিকে এটা কথা স্পষ্ট যে এজাক বৰষুণত মহানগৰৰ যি অৱস্থা, সকলো ধৰণৰ ৰাইজ আক্ৰান্ত হৈছে। ছাত্ৰ ছাত্ৰীকে আদি কৰি সাধাৰণ মানুহ সকলোৱে এই বানপানীত আক্ৰান্ত হৈছে। এটা কথা স্পষ্ট, যেতিয়ালৈকে চৰকাৰে আমাক উচিত ব্যৱস্থা গ্ৰহণ কৰি নিদিব, তাৰ বিৰুদ্ধে আমাৰ আন্দোলন চলি থাকিব। আমি চৰকাৰক দাবী জনাইছোঁ যে অতি সোনকালে এই বানপানীৰ সমস্যা সমাধান কৰিব লাগে আৰু তাৰ লগে লগে ৰাইজক সকাহৰ ব্যৱস্থা কৰিব লাগে। এইখন আমি চৰকাৰক ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। এটা কথা স্পষ্ট, যেতিয়ালৈকে এই বানপানীৰ সমস্যা সমাধান নকৰিব, তেতিয়ালৈকে আমাৰ সদৌ ধাৰাবাহিক কাৰ্যসূচী আমাৰ থাকিব। আমি বাৰম্বাৰ চৰকাৰক কৈ আছোঁ যে নলাসমূহ ভালকৈ চাফা কৰিব লাগে, নলাসমূহ ড্ৰেইনসমূহৰ কভাৰৰ ব্যৱস্থা কৰিব লাগে। কিন্তু চৰকাৰে বাৰম্বাৰ ঘটনা ঘটাৰ পিছত তেওঁলোকে সক্ৰিয় উঠে। কিন্তু যোৱা বছৰ এনেকুৱা ঘটনা ঘটিছিলে, এটি শিশুৱে মৃত্যুক আকোৱালি লৈছিলে আৰু পৰহি এগৰাকী ছাত্ৰী এগৰাকী যুৱতী এগৰাকীয়ে মহিলাই মৃত্যুবৰণ কৰিব লগা হৈছে। অতি দুৰ্ভাগ্যজনক। আমি চৰকাৰক দাবী জনাইছোঁ যে অতি সোনকালে এই সমস্যাসমূহৰ সমাধান কৰিব লাগে আৰু ৰাইজক উচিত ব্যৱস্থা কৰি দিব লাগে। উন্নয়নৰ কথা কথাকে যিখন চৰকাৰ উন্নয়ন হৈছে যেনে চাওক, যিখন চৰকাৰে নিৰ্বাচনৰ সময়ত কেৱল মাত্ৰ উন্নয়নত ঢাক ঢোল বজায়, সেইখন চৰকাৰৰ এজাক বৰষুণত যেতিয়া গুৱাহাটী মহানগৰীত এজাক বৰষুণত বানপানী হয়, সমুদ্ৰত পৰিণত হয়, সেইখন চৰকাৰৰ যে উন্নয়নত ঢাক ঢোল সেয়া ফুটুকাৰ ফেন হৈ পৰে। গতিকে চৰকাৰখনে নিজৰ উন্নয়নত ঢাক ঢোল বজাই থকা সময়ছোৱাত তেওঁলোকে স্মাৰ্ট চিটিৰ কথা কয়। স্মাৰ্ট চিটিৰ কথা কোৱা যিখন মহানগৰীত এজাক বৰষুণত পানীৰে উপচি পৰে, উন্মুক্ত নলাত পৰি কিনে যুৱতীৰ মৃত্যু ঘটে। গতিকে নাগৰিকৰ যি সুৰক্ষা নোহোৱা হৈছে। গতিকে এনেকুৱা এটা পৰিৱেশত চৰকাৰখনে লাজ্জব লাগে, তেওঁলোকে ভাবিব লাগে যে তেওঁলোকে যি উন্নয়নত ঢাক ঢোল বজাই আছে সেয়া যে অসাৰ, তেওঁ কোনো কাম নাই, কেৱল মাত্ৰ মুখৰ তেওঁলোকৰ ফুলজাৰি মাৰা কথাহে। আমি চৰকাৰক সুধিব বিচাৰোঁ যে আমাৰ গুৱাহাটী স্মাৰ্ট চিটিৰ কথা কয়, এই চৰকাৰে শ কোটি টকা আচলতে ক'ত গৈ আছে? তেওঁলোকে যি সময়ত স্মাৰ্ট চিটিৰ কথা কয়, আমি চৰকাৰলৈ প্ৰশ্ন কৰিছোঁ যে অভাৰব্ৰিজ বনালে, ফ্লাইঅভাৰ বনালে স্মাৰ্ট চিটি আমাৰ গুৱাহাটী উন্নয়নৰ কথা নুবুজায়। যদি এজাক বৰষুণতে যদি গুৱাহাটী মহানগৰীত যদি জনসাধাৰণ যদি ল'ৰা ছোৱালী যদি ওলাব নোৱাৰা অৱস্থা হয়, ঘৰলৈ যদি ভালকৈ উভতি যাব নোৱাৰে, মৃত্যুমুখত পৰিব, তাতকৈ কিন্তু লজ্জাজনক ঘটনা একো হ'ব নোৱাৰে। বছৰৰ পিছত বছৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে, বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি দিয়ে, সেই প্ৰতিশ্ৰুতিবোৰ অসাৰ হৈ গ'ল। ক'ত গ'ল তেওঁলোকৰ প্ৰতিশ্ৰুতিবোৰ? যি সময় ইলেকশ্যনৰ সময়ত তেওঁলোকে কয় বানমুক্ত অসমৰ কথা কয়, সেই কথাবিলাক ক'ত গ'ল? স্মাৰ্ট চিটি কথা নেকি স্মাৰ্ট চিটি? এজাক বৰষুণৰ পিছতে যদি আমাৰ অভিভাৱকসকলে যদি চিন্তা কৰিব লগা হয়, ছাত্ৰ ছাত্ৰীসকল ভালকৈ ঘৰলৈ যাবনে নাই চিন্তা কৰিব লগা হয়, মৃত্যুমুখত পৰে। এইটো ঘটনা যোৱাকালি ঘটনাটো প্ৰথম নহয়। আমি যদি চাওঁ যে উপমন্ত্ৰী চৌধুৰী তাৰ পিছৰ পৰা যদি যোৱাকালি পায়ল নাথলৈকে কিন্তু ধাৰাবাহিকভাৱে মৃত্যুমুখত পৰি আছে, তাৰপিছতো কিন্তু চৰকাৰৰ কোনো কাণসাৰ নাই, সংশ্লিষ্ট কৰ্তৃপক্ষৰ কোনো কাণসাৰ নাই। তেওঁলোকে বিয়াগুম নেতাবিলাক আছে, তেওঁলোকে কিন্তু কথাৰ ফুলজাৰি মাৰি থাকে, কিন্তু তাৰপিছতো কোনো কাম নহয়। আচলতে সেই শ কোটি টকাবিলাক ক'ত গৈছে, কাৰ জাপত সোমাই আছে? চৰকাৰে যে উন্নয়নৰ কথা কয়, দুখন যে ফ্লাইঅভাৰ বনোৱাৰ পিছত যে গুৱাহাটী উন্নয়নৰ কথা কয়, স্মাৰ্ট চিটিৰ কথা কয়, নেকি স্মাৰ্ট চিটি? উন্মুক্ত নলাবিলাক উন্মুক্ত হৈয়ে আছে। তাৰ যদি এজাক বৰষুণৰ পিছত গুৱাহাটী মহানগৰীখন মানুহ ওলাব নোৱাৰা অৱস্থাত হয়, মৃত্যুমুখত পৰিছে। বছৰৰ পিছত বছৰ, দিনৰ পিছত দিন মানুহে চিন্তা কৰিব লগা হৈছে যে আমি ওলাই যাম নে নাযাম। বৰষুণৰ পিছত অভিভাৱকসকলে চিন্তা কৰিব লগা যে মোৰ ল'ৰা বা মোৰ ছোৱালীজনী, মোৰ ঘৰৰ পৰিয়ালটো মুৰব্বীজন ভালকৈ ঘৰলৈ উভতি আহিব নে নাহে, তেওঁলোকে চিন্তা কৰিব লগা হয়। তাৰপিছতো কিন্তু নিৰ্বিকাৰ, নিৰ্লজ্জ, ব্যৰ্থ চৰকাৰীখন। গতিকে আমি চৰকাৰলৈ সকীয়াই দিছোঁ যে আপোনালোকে কথাৰ ফুলজাৰি মাৰিলে নহ'ব। বানপানীমুক্ত অসম যি গঢ়াৰ আপোনাৰ যি কথা দিছিল, সেই কথাবিলাক হাতে কামে কৰি দেখাওক। সংশ্লিষ্ট কৰ্তৃপক্ষৰ আমি বিয়াগুম নেতাসকলক ক'ব বিচাৰিছোঁ যে এচি ৰুমত বহি থাকিলে তাৰ পৰা মিডিয়াৰ লগত বা আপোনালোকে হৰ্ডিংছ বেনাৰ লগালেই নহ'ব, প্ৰতিশ্ৰুতি দিলেই নহ'ব, হাতে কামে কামবিলাক লাগিব, যিবোৰ আমাৰ জনসাধাৰণক নিৰাপত্তা দিব লাগিব। আচলতে মই কৈছোঁ যে আচলতে অভিভাৱকসকলৰ চিন্তা যে মোৰ ছোৱালীজনী বা মোৰ ল'ৰাটো বা মোৰ অভিভাৱকজন ঘৰৰ পৰা ওলাই গৈছে, সময়মতে ভালকৈ আহিবনে নাহে চিন্তা কাৰণ যিবোৰ নলা নৰ্দমা যিবোৰ আমি কৈছোঁ যে বাৰিষাৰ আগতে সেইবোৰ নলাবোৰ চাফ চিকুণ কৰিব লাগে, তেওঁলোকে সেইবোৰ সময়মতে নকৰাৰ বিনিময়ত যিবিলাক উন্মুক্ত নলা আছে সেই নলাবোৰ উন্মুক্ত হৈ থাকিল। তেওঁলোকে কথাৰ ফুলজাৰি মাৰে আৰু সেইকাৰণে তেনেকুৱা এজন যোৱাকালি আমি পাইছোঁ যে ছোৱালীজনী প্ৰথমবাৰ কালি তেওঁলোকে অফিচত যোগদান কৰিব আহিছিল। গতিকে তেওঁলোকৰ পৰিয়ালৰ চিন্তা হৈছে যে মোৰ ছোৱালীজনী অফিচত গৈছে কাম কৰিবৰ কাৰণে, সময়মতে ঘৰত আহিব নে নাহিব, তাৰ কাৰণে হয়তো বাধ্য হৈছে যে কাম কৰিব নালাগে, যোগদান কৰিব নালাগে, উভতি আহি পৰিছে। গতিকে সেইকাৰণে আমি কৈছোঁ যে স্মাৰ্ট চিটিৰ কথা কোৱা চৰকাৰখনক, সংশ্লিষ্ট কৰ্তৃপক্ষক আমি ক'ব বিচাৰিছোঁ যে আপোনালোকে স্মাৰ্ট চিটিৰ কথা নেকি স্মাৰ্ট চিটি? এজাক বৰষুণত মানুহ ওলাব নোৱাৰা হয়, এজাক বৰষুণত মানুহ চিন্তা কৰিব লগা হয় যে ঘৰলৈ ভালকৈ আহিব নে নাহে। গতিকে স্মাৰ্ট চিটিৰ কথা নহয়। বানমুক্ত অসম গঢ়াৰ যি
প্ৰতিশ্ৰুতি তেওঁলোকে দিছিল সেইবোৰ ক'ত গ'ল সেইবোৰ ফুটুকাৰ ফেন হৈ গ'ল স্মাৰ্ট চিটিৰ সময়তে কিন্তু সিজুবাৰী প্ৰাথমিক বিদ্যালয় হয় হাতীগাঁও প্ৰাথমিক বিদ্যালয় কিন্তু বন্ধ ৰাখিব লগা হৈছে নহয় তেনেকুৱা সিজুবাৰী বুলি নহয় গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলৰ প্ৰায়বোৰ স্কুল প্ৰায়বোৰ মহাবিদ্যালয় একোটো পানী হৈছে আমি যদি অকল সিজুবাৰী হাতীগাঁও নহয় গুৱাহাটী মহানগৰীৰ প্ৰায় সংখ্যক অঞ্চলতে পানীত ডুব যাই আছে তাৰপিছতো কিন্তু তেওঁলোকে সেই নিৰ্বাচনৰ সময়ত যিসকল নেতাই আহি পেলাই বানপানীৰ সময়ত তেওঁলোকে গছকি পেলাই তেওঁলোকে ফটো উঠে সেই সময়ত সেই নেতাসকলে কিন্তু এতিয়া সময় নাই তেওঁলোকৰ খবৰ লয় ৰাইজৰ দুখ দুখ খবৰ লগাৰ সময় নাই